এই মাটিটো তেওঁলোকে মানে দখল কৰি খেতি খাইছিল দখল কৰিছে কিন্তু ঘৰ বান্ধা নাছিল তাৰে পৰা তিল খেতি বেহৰ খেতি নানা ৰকম ইত্যাদি কচু টচু নানা ৰকম উঠাই লৈ খাইছে এইগিলা হ'লে জানো কিমান বছৰ আমি যিমান বছৰ হ'লেও ইটো হৈ সিমান বছৰে হ'ল আপোনাৰ বয়স কিমান আমি আপোনাৰ বয়স কিমান হ'ল এতিয়া মোৰ বয়স প্ৰায় 65 মান গিছে এই সময়ৰ পৰা দেখি আহিছোঁ না মোৰ বয়স 65 গিছে মানে আপুনি যেতিয়া দেখিছে আজিৰ পৰা প্ৰায় 50-40 বছৰ আগত এই অঞ্চলৰ মানুহে এই মাটিতে খেতি কৰি খাইছে যিসকল মানুহক উচ্ছেদ কৰিছে নাই এইটো খেতি খাইছে কিন্তু কথা হ'ল কি আমি যেতিয়া ইয়াত বসবাস কৰোঁ তেতিয়া এতিয়া বসবাস কৰি খেতি খাই আছিল কিন্তু আমি লগে লগে ঘৰ বান্ধি চাওঁ এওঁলোকে ঘৰ বান্ধা নাছিল ইয়াৰ পৰা খেতি উঠাই খাইছে এইটোহে জানো আমি ঠিক আছে সকলেও জানে আমি বহুত দুখ লাগিছে কিয়নো আজিলৈকে আমাৰ এই লাউখিগুৰি হিচাপত 6 বছৰ মোটামুটি ধৰিছে এই হিচাপতো মানে আজি ৰোলিং চৰকাৰ যিবিলাকে আছিল তেখেতসকলে আমাক ইয়াৰ আমি য'ত ৰিলিফ কেম্প সদায় আমি বাৰিষাৰ দিনত থাকিছিল ইয়াতে মানে বহুত এই বছৰত 6 বছৰৰ ভিতৰত সবচে এই বছৰত বেছি মানে হৈছিল ইয়াৰ কাৰণে আমি ইয়াত থাকিব নোৱাৰা অৱস্থাত পৰিছিল গতিকে আমি আলোচনা কৰাৰ মাজত আমি ডিচিশ্যন লৈ পেলাই গাঁওবুঢ়া মেম্বাৰ তেখেতসকলে আলোচনা কৰি পেলাই আমাক সবখিনি এই আমাৰ ছাৰক মানে আমি 2 বাৰমান আমি আমাৰ এই যে গাঁওবুঢ়া আৰু এই যে মেম্বাৰ তেখেতসকলে গৈ অলপ পৰামৰ্শ লৈছে আৰু MLA জয়ন্ত বসুমতাৰী তেখেতেও মানে গাঁৱতে আমাৰ এই যে LP স্কুল আছে য'ত মানে ফিল্ড আছিল ৰিলিফ য'ত আমি বহিছিল ইয়াতে আহি পেলাই মানে তেখেতে আমাক এই কাকি আৰু এই যে মোৰ ভণ্টি ভাইসকলক লৈ পেলাই মানে অলপ কিবা লৈ পেলাই মানে ৰেলি কৰি পেলাই মানে কিবা এটা দুটা শব্দ লৈ পেলাই মানে এইটো মানে ইয়াতে যদি থাকিব নোৱাৰা অৱস্থা যদি হয় আপোনালোকে তাতে অলপ থাকি যাওক বুলি আমাক নিৰ্দেশ দিছিল ইয়াৰ কাৰণে আমি সকলোৱে আমি মিলি জুলি থাকিম বুলি তাতে আমি গৈছিল কেম্প বহাইছিল তাতে অসমৰ হিমন্ত চিফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই জাগাত আহিছিলে আপোনালোকে কি সলিউশন সঁচা নিশ্চয় ৰাইট এইটো মানে এইটো নোহোৱা নহয় এইটো সঁচাকৈ আহিছিল তেখেতে আমাৰ CM অসমৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰো ইয়াত এৰোপ্লেন লৈ পেলাই আহিছিল এই নাকিদাৰা ফিল্ডত তাতে ৰাখি পেলাই আমাৰ লাউখিগুৰিলৈকে আহিছিল তেখেতে কৈছিলে তো পাৰ্মানেণ্ট সলিউশ্যন দৰকাৰ আছে ইয়াৰ কাৰণে মই ডাঙৰকৈ ইয়াত প্ৰজেক্ট ল'ম বুলি ঘোষণা কৰি দিছিলে তো তেখেতে আমাৰ কথা নহয় আমি সকলোৱে আমি জানো আমাৰ ৰাইজ সকলোৱে জানে আমাৰ কাকা আমি ইয়াত যিখিনি যিমান ৰাইজ আছে তেখেতেও জানে আৰু বহুত সংগঠন দল সকলেও জানে কৈছিল কিন্তু আজিলৈকে মানুহত কোনো ছাকচেছফুল হোৱা নাই আনছাকচেছফুল হৈ গৈছে ইয়াৰ কাৰণে আমি অলপ দুখ লাগিছে তো যোৱা দিনবোৰত যদি ছাকচেছফুল হ'লহেঁতেন আমি ইয়াত ভালকৈ আমি থাকিব পাৰিলেহেঁতেন এইটো কাৰণে আমি অলপ দুখ লাগিছে ইয়াৰ কাৰণে আজি আমি ক'বলৈ সক্ষম হৈছে পাৰ্মানেণ্ট সলিউশ্যন ইজ ৰাইট আমাক লাগে পাৰ্মানেণ্ট সলিউশ্যন আমাক লাগে জাষ্টিছ আমাক লাগে ন্যায় আমি ন্যায়টো বিচাৰোঁ ইয়াৰ কাৰণে মই আসাম CM আমাৰ বিটিআৰৰ যিখিনি EM বা CEM আমাৰ প্ৰমোদ বড়ো ছাৰক লৈ আমি লাউখিগুৰি গাঁৱৰ হৈ আমি আবেদন কৰিছোঁ অনুৰোধ কৰিছোঁ যেনে আমাক এইটো পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে ব্যৱস্থা কৰি দিয়ে আৰু এইখিনি আমি বালু মাটিৰ ওপৰত যদি থাকিব সদায় এইটো কেতিয়াও আমি যাই থাকিব নোৱাৰে আমাৰ ল'ৰা ছোৱালী আছে বেটা বেটি আছে আমাৰ বহুত পঢ়া ল'ৰা
বহুত আছে মোৰ নিজৰ ব্যক্তি হিচাপতো মোৰ বেটা ছেকেণ্ড ইয়াৰত পঢ়ি আছে আৰু বহুত MA পঢ়া ল'ৰা ছোৱালী আছে তেখেতক আমি যেনেকৈ কৰিব লগা আছে এইটো আমি এতিয়া বহুত দুখিত আমি পঢ়ি আছোঁ পঢ়া শুনা ছোৱালী ল'ৰাবিলাক কেনেকুৱা কষ্ট পাই আছে এতিয়াতো আমি ক'বলৈ গ'লে আমি ইয়াত যিখিনি আমি ইয়াত ক'বলৈ গ'লে 6 বছৰ হৈ গৈছে তো 6 বছৰৰ ভিতৰত তো আমাৰ ইয়াৰ সা সুবিধা নাই আমি যিখিনি ঘৰত গাহৰি ছাগলী আৰু গাই গৰু এইবিলাক যিখিনি ফালে এটা দুটা এইটো লৈ আমি কিনা বেচা কৰি আমি যিখিনি বাজাৰত অলপ কিনা বেচা কৰিলেও আমি এইটো লৈ পেলাই আমি অলপ মেনেজ কৰি আছোঁ তো আমাৰ যিখিনি পঢ়া ল'ৰাবিলাকক আমি অলপ পঢ়াই আছে উপায়তো নাই আপোনাৰ ঘৰ নাই সব বালু পাথৰ হৈ গৈছে ঘৰ এই উপায় নাই আমাৰ ৰুলিং চৰকাৰৰ যিবিলাকে দায়িত্ব লোৱা মানুহ আমাৰ ছাৰসকলে আমাক যিখিনি ব্যৱস্থা কৰি দিয়ে এইটোকে আমি কামনা কৰিছোঁ আমি অনুৰোধ কৰিছোঁ আমি আবেদন কৰাইছোঁ আজি নহয় আমি 6 বছৰ আগৰ পৰাই কৰি আছোঁ তাৰ আগতো আমি কৰি আছোঁ কিন্তু আজিলৈকে এইটো পাৰ্মানেণ্ট সলিউশ্যন হোৱা নাই তো যিখিনি আহিছিল এইটো মানে JCB দি বা ফকলেণ্ড দি অলপমান কৰিছিলে কিন্তু এইটো ছাকচেছ নহয় এইটো বালু মাটি এইটো পাহাৰ এই ভূটান পাহাৰৰ পৰা আহা এইটো ভূটান ভোৰ নদী আৰু নিজলা নদী হৈ পেলাই আহা এইটো মানে একে সদায় যদি যেতিয়া আহে এইটো আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত নাইকিয়া হৈ যায় কেতিয়াবা হুলুচ তুলুচ এইটো ৰাতি 10টা 11টা মানত যেতিয়া আহিব তেতিয়া আমি একে ফালাব নোৱাৰা অৱস্থা এনেকুৱা হৈ যায় আমি ক'ত থাকিম ক'ত নাথাকিম সাপ আহে কি আহে ৰাতি হাতী আহে আমি এনেকুৱা অৱস্থা আমি পঢ়ি আছোঁ আজিলৈকে আমি 40 বছৰ ইয়াত বসবাস কৰি আছোঁ কি কাম কৰে আপোনাৰ এই বাসিন্দাবিলাক আমিতো ইয়াত যিখিনি লাউখিগুৰি পৰিয়াল আছে আমি সকলোৰে আমি কৃষক বুলি আমি কোৱা যায় তো কৃষক আমি ইয়াত কোনো পাৰ্মানেণ্ট চাকৰি কৰা মানুহ নাই পাৰ্মানেণ্ট বিজনেছমেন নাই মই নিজে চাকৰি নাথাকা মই নিজে বিজনেছ নোহোৱা মানুহ মই নিজে কৃষক মানুহ মই সদায় 2 বিঘা 1 বিঘা এনেকুৱা মানে ফাটা কেতিয়াবা জুট খেতি কৰে আৰু মই কৃষক হিচাপত আমি অলপ দাহাৰ চাৰ লৈ পেলাই আমি কৃষক কৰি পেলাই আমাৰ যিখিনি 1-2জন ল'ৰা ছোৱালী আছে তেখেতক আমি পঢ়াই আছোঁ তো ইয়াৰ কাৰণে আমি আবেদন কৰিছোঁ চৰকাৰে যেনে আমাৰ পাৰ্মানেণ্ট সলিউশ্যন কৰি দিয়ে এইটোকে আমি